নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনৰ কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি মই কলপাতত ভাপত দিয়া মাছ বনাবলৈ লৈছোঁ আৰু ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। পাতত দিয়া মাছ বনাবলৈ মই লৈছোঁ কেইপিচ ৰৌ মাছ, লগত লৈছোঁ এয়া বগা আৰু ক'লা সৰিয়হ মিক্স কৰি খুব ভালদৰে ধুই তিয়াই থৈছোঁ। এইখিনি মই এতিয়া মিক্সিত পেষ্ট বনাই ল'ম। দুটা পিঁয়াজ লৈছোঁ, মিহিকৈ কুটি ল'ম। অকণমান আদা নহৰু লৈছোঁ, খুন্দনাত খুন্দি ল'ম। লগত লৈছোঁ এয়া মান ধনিয়া পাত কেইটামান আৰু কেইটামান কেঁচা জলকীয়া। এইটো পাতত দিয়া মাছ বনাম, সেয়েহে এয়া কলপাত লৈছোঁ। কলপাতখিনি মই খুব ভালদৰে ধুই থৈছোঁ আৰু এতিয়া এইখিনি মই অলপ জুইত সেকি ল'ম। লগতে মই লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, সোৱাদ অনুসৰি নিমখ, ৰেড চিলি পাউডাৰ আৰু হালধি। প্ৰথমেই মই সৰিয়হখিনি এটা মিক্সি বাতিত ভৰাই লৈছোঁ, তাতে অকণমান পানী দি দিছোঁ। এতিয়া মই এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া মই মিক্সিত সৰিয়হখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া মই এই সৰিয়হখিনি বাউলটোলৈ বাকি লৈছোঁ। এতিয়া ইয়াতে মই এই প্লেটখনত লোৱা নিমখ, হালধি, ৰেড চিলি পাউডাৰ, জিৰা ধনিয়া গুড়ি গোটেইখিনি সৰিয়হখিনিত দি দিছোঁ একেলগে। একেলগে দি খুব ভালদৰে মিক্স কৰি দিছোঁ আৰু লগতে এতিয়া খুন্দি লোৱা আদা নহৰুখিনিও দি দিছোঁ। আৰু এতিয়া ইয়াতে এয়া কেঁচা জলকীয়া দুফাল দুফাল কৰি লৈছিলোঁ, এইকেইটাও দি দিছোঁ। লগতে এয়া কুটি লোৱা মান ধনিয়া পাত কেইটাও দিছোঁ আৰু মিহিকৈ কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এই গোটেই বস্তুখিনি একেলগ কৰি দিছোঁ আৰু এতিয়া চামুচখনেৰে খুব ভালদৰে মিলাই ল'ম। এই গোটেইখিনি খুব ভালদৰে মিলাই ল'লোঁ আৰু এতিয়া ইয়াতে এপিচ এপিচকৈ মাছ কেইপিচ দি গৈছোঁ। মাছ কেইপিচ দি মাছ কেইপিচৰ ওপৰত গোটেই মছলাখিনি লগাই দিছোঁ। খুব সুন্দৰকৈ মছলাখিনি লগাই দিছোঁ। এতিয়া ইয়াতে মই 2 চামুচমান মিঠাতেল দিছোঁ। অনুমান কৰি মই ডাঙৰ চামুচেৰে 2 চামুচমান মিঠাতেল দি দিছোঁ। দি পুনৰ মাছখিনিৰ লগত মিক্স কৰি দিছোঁ। এতিয়া এয়া নেমু লৈছোঁ, কাজি নেমু। নেমু এপিচো মই চেপি দিছোঁ, হাতেৰে ৰসখিনি উলিয়াই দিছোঁ। আৰু পুনৰ খুব ভালদৰে মিক্স কৰি দিছোঁ। এনেদৰে মাছখিনি মেৰিনেট কৰি মই 10 মিনিটমান সময় ঢাকি ৰাখিম। এতিয়া মই এই কলপাত কেইখিলা অলপ জুইত সেকি ল'ম। মই গেছতে সেকি লৈছোঁ। এয়া এনেদৰে মই গোটেই কেইখিলা পাত সেকি লৈছোঁ। এনেদৰে সেকি ল'লে পাত কেইখিলা ফাটি নাযায়। এতিয়া মই কি কৰিম আপোনালোকক দেখাই যাম। এইফালে এই ষ্টিমাৰটোত মই পানী অলপ গৰম কৰি লৈছোঁ আৰু এই ষ্টিমাৰটোতে মই কলপাতত দি মাছখিনি ভাপত দিম। এনেদৰে মই এখিলা কলপাত প্লেটখনত বহাই লৈছোঁ আৰু ইয়াতে মই একেলগে 2 পিচ মাছ দিছোঁ। ষ্টিমাৰটোত বেছিকৈ নধৰে, সেইবাবে মই এনেদৰে প্ৰথমে 2 পিচ মাছ দিছোঁ। আৰু এতিয়া মই কলপাতখিলা ভালদৰে মেৰিয়াই ল'ম। কলপাতখিলা অলপ সৰু হৈছে, সেইবাবে মই তলত আৰু এখিলা কলপাত দি লৈছোঁ। এনেদৰে
এনেকৈ মই কলপাতৰ এটা টোপোলা বান্ধি ল'ম। কল ঠাৰিডালে মই ভালদৰে বান্ধিব নোৱাৰিলোঁ, সেইবাবে মই এয়া কলপাত এখিলাৰে সৰুকৈ ৰছী বনাই বান্ধি ল'লোঁ। আৰু এনেকৈ মই আৰু এটা টোপোলা বনাম। এনেদৰে মই আৰু এটা টোপোলা বনাম। তাৰ বাবে মই এয়া পুনৰ দুখিলা কলপাত লৈছোঁ, কাৰণ মোৰ কলপাত কেইখিলা সৰু, সেইবাবে ইয়াতো মই এনেদৰে দুপিচ মাছ দি গৈছোঁ। এয়া কলপাতৰ টোপোলাকেইটা বন্ধা হৈ গ'ল। এতিয়া মই এই টোপোলাকেইটা কি কৰিম আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইফালে মই ষ্টিমাৰটোত পানী গৰম কৰি থৈছোঁ আৰু ইয়াৰ ওপৰত এতিয়া মই এই পাত্ৰটো দি দিছোঁ। এই পাত্ৰটো ফুটা ফুটা আছে আৰু ইয়াতে মই এয়া কলপাতেৰে বান্ধি থোৱা মাছৰ টোপোলা দুটা দি দিছোঁ। ষ্টিমাৰটো বেছি ডাঙৰ নহয়, সেইবাবে ইয়াত দুটা টোপোলাহে যেনে তেনে খাইছে, সেইবাবে মই এনেদৰে টোপোলা দুটা দি দিছোঁ। আৰু এতিয়া এয়া ষ্টিমাৰৰ ঢাকনখন লগাই দিছোঁ আৰু এনেদৰে মই 20 মিনিটমান সময় মিডিয়াম ফ্লেমত গেছটো দি ৰাখি থ'ম। আৰু অৱশ্যে মই এতিয়া এই ফুটাটো বন্ধ কৰি দিম। এয়া ষ্টিমাৰৰ সাঁফৰখনৰ ফুটাটো মই বন্ধ কৰি দিলোঁ। ইয়াত এটা সৰু ফুটা আছিলে, এই ফুটাটো মই কাগজখন দি বন্ধ কৰি দিলোঁ। এতিয়া এই ষ্টিমাৰৰ ঢাকনখন মই ষ্টিমাৰটোত লগাই প্ৰায় 20 মিনিটমান সময় এনেদৰেই মই ৰাখি থ'ম। গেছটো মই ল' মিডিয়াম ফ্লেমত ৰাখিছোঁ। মাছখিনি ষ্টিম কৰা 25 মিনিটমান সময় হৈ গ'ল। মই প্ৰথমে ভাবিছিলোঁ 20 মিনিট সময় দিম বুলি, কিন্তু এতিয়া মই 25 মিনিটমান সময় ৰাখিলোঁ। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু এয়া আপোনালোকে চাওকচোন মাছখিনি, এয়া মই এতিয়া গেছটো অফ কৰি দিছোঁ। আৰু অকণমান ঠাণ্ডা হোৱাৰ পাছতে মই আপোনালোকক কলপাতৰ পৰা মাছখিনি খুলি দেখুৱাম। এয়া মই এটা টোপোলা লাহেকৈ দাঙি আনিছোঁ আৰু আপোনালোকক খুলি দেখুৱাইছোঁ। খুব গৰম হৈ আছে, চুবলৈকে দিগদাৰ হৈছে। এয়া চাওক, এতিয়া মই চামুচ এখনেৰে দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক কিমান কোমল হৈ গৈছে মাছখিনি, খুব ধুনীয়াকৈ সিজিলে। এয়া এনেদৰেই মই পাতত দিলোঁ, মাছ পাতত দিলোঁ, ৰৌ মাছ। আৰু এইখিনি এতিয়া আমি ভাতৰ লগত পৰিৱেশন কৰিম। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব আৰু মই দিয়া নতুন নতুন ভিডিঅ'সমূহ চাবলৈ পাব। কলপাতৰ পৰা মাছখিনি এতিয়া প্লেট এখনলৈ কাঢ়ি ল'লোঁ। মই এনেকৈ বনালোঁ, আপোনালোকেও বনাই চাবচোন, কেনে হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।